মোৰ নাম ফুমনি শৰ্মা। মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ। আজি মই শ্ৰদ্ধাৰ অতুল চন্দ্ৰ হাজৰিকাদেৱৰ ঈছপৰ সাধুৰ পৰা শহাপহু আৰু ভেকুলী নামৰ সাধুটি ক'বলৈ চেষ্টা কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। বহুদিন আগৰ কথা। এসময়ত এখন হাবিত এজাক শহাপহু আছিল। এদিন সিহঁতৰ জীয়াই থাকিবৰ বাবে ইচ্ছা নাইকিয়া হ'ল। দিনে নিশাই সেই হাবিত চিকাৰীৰ দল ঘূৰি ফুৰে। কোন মুহূৰ্তত কাক ধৰে একো ঠিকনা নাই। ইফালে ভয় সিফালে ভয়, কেৱল ভয়ৰ মাজতেই থাকিব লাগে। এদিন সিহঁতে ভাবিলে, এনেকৈ ভয়ৰ মাজত থকাতকৈ আমি পানীত বুৰ দি মৰাই ভাল। তাকে ভাবি সিহঁত এখন বিলত পানীত বুৰ দি মৰিবলৈ গ'ল। বিলৰ পাৰত এজাক ভেকুলী আছিল। শহাবিলাকক ওচৰ চাপি অহা দেখি ভেকুলীবিলাক পানীত জঁপিয়াই জঁপিয়াই পৰিল। তাকে দেখি শহাজাকৰ মুখিয়াল বুঢ়া শহাটোৱে ক'লে, এই পৃথিৱীতে আমাতকৈও ইমান ভয়াতুৰ জীৱ জীয়াই আছে। তেনেহ'লে আমি মৰাৰ কোনো সকাম নাই। আমিনো কি শিকিলো বাৰু? কোনোৱে শিকে দেখি, কোনোৱে শিকে ঠেকি। কথালে মিলিলে মুচি, আমিও আহিলো গুচি। ধন্যবাদ।